20,000 ল'ৰাৰ কাৰণে 10,000 যদি হোষ্টেলত আছে ছোৱালী হোষ্টেলত নাথাকিলেও পাব এতিয়া একাউণ্ট নম্বৰখিনি আৰু নামখিনি এইবাৰ এটা অসুবিধা কমি গৈছে যিবিলাকে সমৰ্থ পোৰ্টেলৰ জৰিয়তে এডমিশ্যন লৈছে তেওঁলোকৰ নামখিনিটো আমাৰ লগত অলৰেডি ক্যাপচাৰ হৈ গৈছে কিন্তু যিবিলাকে হোষ্টেলত কোন আছে নাছে সেইটো আমাৰ কোৱা বৰ দিগদাৰ আনলেছ কান হোষ্টেলত আজি কোনবাই সিট পায় কালি পায় গতিকে মই এবাৰ ৰেজিষ্ট্ৰাৰক কম আৰু আমাৰ যি পোষ্ট গ্ৰেজুৱেট ষ্টুডেণ্টছ ইউনিয়ন আছে আপোনালোকে এইবাৰ ইলেকশ্যন কাৰণে উইল সেন্ড দিস ফান্ড বাই ফেব্ৰুৱাৰী কাৰণ ইলেকশ্যন আহি যাব মাৰ্চত সেইকাৰণে নৱেম্বৰ ডিচেম্বৰত আমি লিষ্টখন খুজিম অলপমান সকলোৱে বিশেষকৈ প্ৰিফেক্টখিনি ষ্টুডেণ্টখিনি অলপ ইনিচিয়েটিভ ল'লে নিজৰ নামটো আহি যাব মেক ইট চিয়'ৰ ডেট ইউৰ একাউণ্ট নম্বৰ ইজ নট ৰংলি টাইপ জিৰ'টো যাতে অ' হৈ নাযায় আৰু মই দেখোঁ আইটো ভুল হ'লেও বেংকে নলয়গৈ কেতিয়াবা সে মৌচুমী বৰুৱা যদি আইটোৰ জেগাত ৱাই লিখি দিলোঁ একাউণ্টত যদি আই আছে দেন ইট উইল নট বি ক্ৰেডিটেড সেইকাৰণে অলপ চাই দিবা বহুতে পাইছে আই থিংক উই গেভ টু 2 লাখ ষ্টুডেণ্ট গতিকে 2 লাখ ছাত্ৰ ছাত্ৰীক দিয়াৰ পিছত আৰু 20 জনক দিয়া নিদিয়াটো একো নকৰে আৰু এইবিলাকতো আমি দিবৰ কাৰণে স্কিমবিলাক কৰোঁ